শিখৰ প্ৰেমী সকললৈ দুখবৰ 20 টাকা লাগে 20 টাকা 10 টকা পেকেটটো আগত আছিল 10 টকা আৰু এতিয়া 12 টকা 15 টকা 12 টকা 15 টকা কোনোবা এনেকা লৈ আছে শিখৰৰ দাম বঢ়াত আমাৰ সমস্যা হৈছে 10 টকীয়া শিখৰ আমি 12 টকা 15 টকা দি কিনিব লগা হৈছে শিখৰৰ দাম বঢ়াত লৈ প্ৰতিক্ৰিয়া ৰাইজৰ ইয়াৰ কাৰণ হ'ল ৰঙিয়াত গুদামৰ ভিতৰত গাড়ীয়ে গাড়ীয়ে মজুত ৰাখিছে শিখৰ কৃত্ৰিম নাটনি দেখুৱাই বৃদ্ধি কৰিছে দাম জনৈক গৌতম নামৰ এজন ব্যৱসায়ী মুনাফা লোৱাৰ সন্দেহ ৰঙিয়াত ট্ৰাকে ট্ৰাকে মজুত কৰি ৰাখিছে শিখৰ সৰ্বসাধাৰণক আন্ধাৰত ৰাখি লুণ্ঠন চলাইছে এতিয়া অসাধু ব্যৱসায়ী 12 টকা 15 টকা কোনোবা এনেকা লৈ আছে আগতে 10 টকা লিখা দাম 10 টকাই আছে হয়তো আগৰে দাম 10 টকাটো কিন্তু মাজতে বেছিকে লৈ আছে আৰু 12 টকা দোকানীবিলাকে এতিয়া বাইদেউ যেনেকৈ কৈছে 12 টকা নেবেচিলে আমাৰ লাভে নহয় আগতে 200 টকা বান্দুল আনিছিল 40 টকা লাভ হৈছিল লিখা দাম 10 টকা খাওয়া বস্তু দিবই লাগব কমকৈ খাওয়া বস্তু 240 কৰি আনিছে আগতে 200 লেখা দাম 12 টকা নালাগিব আমি 240 টকা আনি আমি 10 টকাকৈ বেচিলে আমাৰ কেই টকা লাভ লয় দোকানী হোলচেলাৰ দোকানী গ্ৰাহকৰ খং উঠিলো গ্ৰাহকৰো উপায় নাই চবতে একে দাম নানিলেও নহয় মইতো আনা নাছিলো কালি পৰহি চিখৰে বেচা নাই কাৰণে মাজতে মানে এতিয়া হোলচেলাৰ দোকানী ৰাখছি বাকী নাজানো লিখা দাম 10 টকা দেৱজিৎ দাসৰ প্ৰতিবেদন অসম প্ৰাইম নিউজ